নমস্কাৰ সকলোলৈ। আজি আমি এটা লাইন এখাৰী বাক্যক লৈ কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ। এখাৰী বাক্য বহুতে ব্যৱহাৰ কৰে ফটোগ্ৰাফাৰসকলৰ ক্ষেত্ৰত। তেওঁলোকক মাতে, ঐ কেমেৰামেন এইফালে আহ। এইখাৰী বাক্য আপুনিও হয়তো কৈছে বা নকলেও আপুনি শুনিছে বা দেখিছে। সেয়ে মই অনুৰোধ আপোনালোকে এইখাৰী বাক্য নকৈ ফটোগ্ৰাফাৰ এজনক, আপুনি হয়তো ভাইটি, দাদা বা তেওঁৰ যদু মধু ৰাহুল কিবা নাম থাকিব পাৰে, ঠিক তেনেকৈও মাতিলে ফটোগ্ৰাফাৰজনেও শুনি ভাল পায় আৰু শুনাটো ভাল শুনি। আৰু দ্বিতীয়তে আপোনালোকে আপোনালোকৰ অনুষ্ঠানসমূহত যেতিয়া ফটোগ্ৰাফাৰ এজনক মাতে, আপোনালোকৰ অনুষ্ঠানটো আৰম্ভ হয় ধৰক 10টা বজাৰ পৰা। কিছুমানে ভাবে যে ফটোগ্ৰাফাৰসকলৰ টাইম টেবুলৰ কোনো ঠিকনা নাই, সেইকাৰণে আমি 2 ঘণ্টা আগতেই মাতি দিওঁ, 7টা বজাতেই মাতি দিলে, 8টা বজাতেই মাতি দিলে। তেতিয়া কি হয়, ফটোগ্ৰাফাৰজনে আপুনি কোৱা কথাষাৰিক সন্মান জনাই সেই সঠিক সময়ত আপোনাৰ অনুষ্ঠান য'ত হয়, ঘৰত বা আপোনাৰ ভৱনত য'তেই হওক, তাত গৈ উপস্থিত হয়। কিন্তু তেওঁ কিছু সমস্যা এৰি থৈ যায়, খোৱা লোৱা বা ঘৰৰ কিছু সমস্যা। কিন্তু তাত গৈ দেখে অনুষ্ঠানটো আৰম্ভই হোৱা নাই। 7টা বজাত গৈ বা 8টা বজাত গৈ 10টা বা 11টালৈকে বহি থাকে। তাৰ মাজতে কিছুমানে আকৌ খোৱা লোৱাৰ কৰি আহিছে নে নাই, কিবা খাব নেকি, কিবা অসুবিধা পাইছে নেকি, এইবোৰ খবৰ নলয়। তাৰপিছত অনুষ্ঠানটি আৰম্ভ হ'ল, বহুতে গমেই নাপায়, 4টা বাজি যায়, 5টা বাজি যায়। ফটোগ্ৰাফাৰখিনিয়ে খাইছেনে নাই সেইখিনি খবৰো নলয় বা পাহৰি যায় বা কিছুমানে মনেই নকৰে। আপোনালোকে জানেনে, ফটোগ্ৰাফী ভালদৰে শিকিবলৈ আৰু জানিবলৈ ছায়েন্স আৰু মেথছৰ খুব বেছি প্ৰয়োজন হয়। এই প্ৰফেশ্যনটোত বহুতো শিক্ষিত যুৱক যুৱতী জড়িত হৈ আছে। তেওঁলোকে বহুত ত্যাগ, সাধনা আৰু কষ্ট কৰি এই প্ৰফেশ্যনটো ষ্টাৰ্ট কৰে আৰু আপোনাৰ তালৈ ফটোগ্ৰাফী কৰিব যোৱা সময়লৈকে বহুত টকা খৰচো কৰিব লগা হয়। আজিৰ সময়ত ফটোগ্ৰাফী কোৰ্চ এটা কৰিবলৈ 1 লাখ 2 লাখ টকাৰ তলত নহয়। আৰু লগতে তাৰপিছত কেমেৰা, লেন্স এইবোৰ কিনি 6-7 লাখ 8 লাখ টকা মিনিমাম খৰচ হয়। মই মিনিমামটো কৈছোঁ আৰু মেক্সিমাম বহুত আছে। ইমানখিনি কষ্ট কৰি, সাধনা ত্যাগ কৰি আপোনাৰ ওচৰলৈ যেতিয়া ফটোগ্ৰাফী কৰিব যাব আৰু আপুনি যেতিয়া অলপমানো সন্মান নকৰিব, তেতিয়া মনত অকণমান আঘাত পায়। আচলতে ফটোগ্ৰাফাৰখিনি এজন আৰ্টিষ্ট। ফটো যোনে তোলে সেয়া ফটো আৰ্টিষ্ট, ভিডিঅ'গ্ৰাফী যোনে কৰে সেয়া হ'ল ভিডিঅ' আৰ্টিষ্ট। আপোনাৰ যিখিনি কৰ্ম বা আপোনাৰ অনুষ্ঠানটো, যিটো অনুষ্ঠানত আপুনি নিমন্ত্ৰণ কৰিছে ফটোগ্ৰাফাৰজনক, সেই ফটোগ্ৰাফাৰজনেই আপোনাৰ সেই অনুষ্ঠানটো চিৰযুগমীয়া কৰি জীয়াই ৰখাত সহায় কৰে। আপুনি তাত কি পিন্ধিছিলে, আপুনি তাত পেণ্ডেলটো কেনেকুৱা বনাইছিলে, আপুনি কি কি খুৱাইছিল, এই প্ৰত্যেকটো বস্তু জীয়াই ৰখাত সহায় কৰে একমাত্ৰ সেই ফটোগ্ৰাফাৰখিনিয়ে। তেওঁলোকেই যিহেতু আপোনালোকৰ অনুষ্ঠানটো জীয়াই ৰাখিব, সেইকাৰণে আপোনালোকলৈ অনুৰোধ যাতে ফটোগ্ৰাফাৰখিনিক আপোনালোকে ৰেচপেক্ট দিয়ে। আজি বাৰু এইখিনিয়েই ক'লোঁ আৰু সেইখিনিয়ে অনুৰোধ কৰিলোঁ। আপোনালোকক কিবা ভুল হ'লে আঙুলিয়াই দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম ফটোগ্ৰাফাৰসকলে কি ভুল কৰে, যাৰ কাৰণে ফটোগ্ৰাফাৰ এইখিনিক সকলোৱে বেয়া পায়। আশা কৰিছোঁ আগলৈও মোৰ এই চেনেলটো চাব, ধীৰুদাস মিডিয়া। আজিলৈ গুড বাই এণ্ড টেক কেয়াৰ।